Hello everyone, welcome back to my YouTube channel. আজি ৰাতিপুৱা ব্লগটো ষ্টাৰ্ট কৰিবলগীয়া হৈছে। আপোনালোকে দেখিছে চাগে কুঁৱলী একদম ধুনীয়া এটা পৰিৱেশ হৈ আছে। আমাৰ ইয়াত বেছি কুঁৱলী নহয় মানে নপৰেগে। আজি কিন্তু বহুত কুঁৱলী হৈ আছে না পৰি আছে আৰু মই একদম মোৰ চকুটো কেনেকুৱাকৈ ফুলি আছে দেখাই দিছোঁ আপোনালোকক। আৰু কাৰণ ৰাতিপুৱা শুই উঠিয়ে আমি ব্লগটো ষ্টাৰ্ট কৰিছোঁতো আৰু আমি তিনিজনী এটা জেগালৈ গৈ আছোঁ। দেখুৱাওঁ আপোনালোকক তাত কি কৰিম আৰু ঝাৰু কাটিব গৈ আছোঁ। ঝাৰু নাই যে ঘৰত, ঝাৰু মাৰিবৰ কাৰণে একদম বহুত অসুবিধা হৈ আছিলে, সেইকাৰণে তিনিজনী ঝাৰু ল'ব গৈ আছোঁ আৰু পাহাৰৰ ওচৰতে মানে পাহাৰৰ ওচৰৰ পৰা ল'ব গৈ আছোঁ। ইমান পাহাৰৰ পৰা সেইটো জেগাৰ পৰা পাহাৰলৈ বেছি দূৰ নাই আৰু সেইকাৰণে আমি তিনিজনী গৈছোঁ চাইকেল লৈ। জেগালৈ পাবলৈ আৰু অলপ টাইম লাগিব আৰু তাৰপিছত পাম আৰু ৰ'দটো একদম এয়া ৰ'দটো ইমান ধুনীয়াকৈ ওলাই আছে আৰু ৰাস্তাটো এয়া ধুনীয়াকৈ গৈ আছে আৰু একদম ক্লিন হৈ আছে ৰাস্তাটো চাই দেখাই দিছোঁ। আমিও বহুত দিনৰ মূৰত নদীলৈ আহিছোঁগৈ। নদীত আহি ইমান ধুনীয়া মানে মনটো ভাল লাগিছে, বহুত শান্তি ফিল হৈছে ন। তোৰ হৈছে নাই? মোৰ কিন্তু হৈছে। পাহাৰটো আৰু এবাৰ এনেকৈ চাই দিছোঁ আৰু এবাৰ এনেকৈ ইমান ধুনীয়া ফিল আহিছে সঁচাকৈ। আৰু নদীৰ পৰা পানী তুলি আছে মানুহে এয়া খাবৰ কাৰণে দেখাই দিছোঁ দেই। প্ৰথমতে গাঁতটো কানি লৈছে, তাৰপিছত পানীটো এনেকৈ গোলা পানীটো চাফা কৰি দিছে, তাৰপিছত পানীটো কলত ভৰাই দিছে আৰু এয়া বটুৱা ধুইছে, কাঁহী বাতি ধুইছে। আমাৰ জোন এয়া চাইকেল ঠেলি আহিছে আৰু নদীৰ একদম নদীটোৰ পৰা পানী পাহাৰটো ইমান ধুনীয়া লাগিছে ন। কাংক টকা দেখিছা চাচোন চা ইমান ধুনীয়া। আমি পালোঁ আৰু জেগালৈ। এয়া বেছি নাই, অকণ অকণ আছে আৰু ন। আৰু কাটিব দিয়ে নে নিদিয়ে ঠিক নাই, সুধি ল'ম বাৰু পাছতহে কাটিম, নহ'লেতো আমাক পিটিব। সৰু সৰু সেইটোৱে ভাল ঝাৰু মাৰিবলৈ। এতিয়া আমি কাটিম আৰু এতিয়া বুলবুলি বা কাটচোন। কাটিছা কেনেকৈ কাট? এনেকৈ কাটিব লাগে, এনেকৈ দেখুৱাই দিছোঁ আপোনালোকক। নোৱাৰিলে বেচেৰি। এনেকৈ সেইবিলাক কাটিব লাগে মানে, সেইবিলাক ধুনীয়াকৈ একদম ঝাৰু বনাই তাৰপাছত ঝাৰু মাৰিব লাগে আৰু দেখুৱাই দিছোঁ। আৰু ময়ো অকণ কাটি লওঁ বাৰু। আমি এনেকুৱা জংঘলৰ পৰা ওলাই ওলাই কাটিবলগীয়া হৈছে। এয়া জোন কাটি আছে আৰু এই জংঘলবিলাকত যে ইমান ধুনীয়াকৈ ফুল ফুলি আছে ন, জংঘলীয়া ফুল এয়া একদম ধুনীয়াকৈ ফুলি আছে। সেয়া হাত ইমান লেতেৰা হৈ গ'ল। এয়া বুলবুলি বা আৰু জোন কাটি আছিলে, উঠি গ'ল আৰু ইমান হাত বিষাইছে। এয়া চা কাটিব কেনেকুৱা, ভালনে বেয়া? বেয়া, হাত বিষাইছে। হৈ যাব আৰু বল।
এয়া আৰু কাটিলোঁ আৰু কাটি মেলি এতিয়া ঘৰত যামগৈ আৰু জুৰি যাব আৰু দেখুৱাই দিছোঁ ইমানখিনি কাটিলোঁ সেইটো 3জোপামান কাটিলোঁ না জুৰি যাব আৰু হাত ইমান লেতেৰা হৈ গ'ল ভগৱান চেচ খতম চাইকেলটো লৈ আগে যা এতিয়া আমি বান্ধিম আৰু এয়া ধুনীয়াকৈ হৈ গ'ল আৰু ৰছী টচি একদম এনেকৈ লগাই দিছোঁ আৰু বুলবুলি বাৰ হ'ল আৰু যোনে সেইটো বান্ধিব আৰু মই এতিয়া বান্ধিম বুলবুলি চেহেৰা চাওঁ বিচৰা বেয়া হৈ গ'ল এতিয়া চাইকেলত বজালোঁ আৰু বজাই খেলি লৈ যাবগৈ লাগে আৰু বুলবুলি বা অকণ খেলিব জোন অকণ খেলিব মই পটকতে খেলি গৈছোঁ বাৰু এয়া এনেকুৱাকৈ বান্ধি পেলাই লৈ গৈছোঁ আৰু ন মছাৰাণী ब्रेक दो यूं तुम यो दालत पकड़ कैमरा এতিয়া আমি নদী পাৰ কৰিছোগে আৰু সাইকেল ঠেলি ঠেলি এয়া আৰু বুলবুলি আৰু জোন আৰামত গৈছেগে মোৰ বেছি কষ্ট হৈছে হাত ভৰি ধুই ল বাৰু সাইকেলটো ঠেলিছে নদী পাৰ কৰি আমি লগত গৈছো নদী পাৰ হৈ ল তাৰপাছত হাত ভৰি দিমগে খেলিব নোৱাৰা হৈছে বাপাৰে ৰাতিপুৱা একো নাখায় নোখোৱাকৈ গৈছোঁ যে সেইকাৰণে গাত বল নাইকিয়া হৈ গৈছে পানী এগিলাচো নাই যোৱা Kawin. Sudah. Minggu gampak kamu sudah. Dia mau hat bori dulu tapi saat mau sudah meli. Aku bawa sudah aru zone ya aru. Iman thanda pani tu, mut thanda ho galau road ulale aru thanda ho. Dia mana aru. Amar bulbuli ba theli goise de cycle thelo niya beseri. Iar fal pori gol aru etia. Moi etia aramot jabo lage aru ghorale aru bulbuli eneke theli loi goise. Mur kintu iman পেটত একো নাইকিয়া হৈ গৈছে আৰু খুজ কাঢ়িব নোৱাৰা হৈছে আৰু পানী এগিলাসো খাই অহা নাই সঁচাকৈ কৈ দিছোঁ আপোনালোকক ৰাতিপুৱা শুই উঠি ব্ৰাছ কৰিছোঁ তাৰপাছত আহিছোঁ ডাইৰেক্ট আৰু পানী পিয়া লাগিছে আৰু মোৰ আৰু চাও নাই খোৱা ঘৰত গৈ খামগৈ আৰু চাহ তাহ আৰু যোনে আহিছে দৌৰি আহিছে অকণি পিছত আছিলে মানে হাত ভৰি ধুওঁতে পিছ পৰি গ'ল আৰু ছোৱালীটো হয় নাই আৰু পিকনিক খাবৰ কাৰণে ইমান ধুনীয়া মজা জেগা ওলাইছে আৰু আপোনালোকে পিকনিক খাবলৈ আহিব পাৰিব আৰু পাহাৰ ওচৰতে একদম এতিয়া আৰু খালী হৈ নাথাকে আৰু পাহাৰটো বহুত মানুহ ভিৰ হৈ যায় আৰু এতিয়া ডিচেম্বৰ লাষ্ট ডিচেম্বৰ খাব আহিব আৰু আহিছে আৰু অলৰেডি আগতীয়াকৈ ডিজে বাজি থাকে আৰু আমাৰ ঘৰৰ পৰা শুনা পায় আৰু চব শুকান হৈ আছে আৰু যোনে আগতে বোলে সেই পাহাৰত খানা খাইছিলে সেইটো কথা উলিয়াইছেগৈ মানে খাইছিলোঁ বাৰু এইবাৰ জুনৰ বুলবুলি এনেকুৱাকৈ দ জেগা আছে বাম জেগা আছে
চব পানী ওপৰৰ পৰা পানী পৰি এনেকৈ হৈছে কালবাম হৈ আছে গান এটাকে গাই দিয়াচোন ছোৱালী চবে ভাল পাব পিছতকৈ ফেমাছ হ'বি নহয় গান গাই তাৰপিছত এই বুলবুলিৰ একদম ইমান ধুনীয়া মাত এনেকৈ ফেচবুকত একদম ভাইৰেল হৈ যাব আৰু মই যদি গান গাব জনা হ'লে মই গানকে গাই দিলোঁ হয় আপোনালোকক গানো গাব নাজানো কি কৰিম আৰু উপায় নাই নদীৰ পানী ইমান ঠাণ্ডা আছিলে একদম এতিয়া মোৰ গালখন চেঁচা হৈ আছে আৰু এয়া উঠি গৈছেগৈ আৰু আমাৰ ঘৰলৈ ওচৰ হৈছেগৈ আৰু বেছি দূৰ নাই আৰু টাইম নালাগে আৰু তো চিন্তা নকৰিবা দেই ছোৱালীহঁত আৰু ছাগলীয়ে ৰ'দত একদম ধুনীয়াকৈ আছে আৰু পিংকি ইউটিউবাৰ বুলি হ'ব দে ময়ো কষ্ট কৰিছিলোঁ ক'ত কষ্ট কৰিছিলোঁ আমি কষ্ট কৰিছিলোঁ তাত ইমান চৈতান হাগিবলৈ বুলবুলিৰ হাগিব লাগিছে এৰিলেহে ঝাৰু মাৰিব ভাবিগে ইমান বেয়া চা মোক হিংসা কৰিছে সিহঁত দুইজনীয়ে মোক চাইকেলৰ লগত এক্সিডেণ্ট কৰিব দিছিলে আৰু সেই ছোৱালীজনী ইমান বেয়া দুইজনী ভগৱান আজি একদম গম পালোঁ আৰু মোক ইমান হিংসা কৰে এই দুইজনীয়ে আজি একদম গম পাই গ'লোঁ আৰু মই আপোনালোককো দেখুৱাই দিছোঁ সিহঁত দুইজনী মোক কিমান হিংসা কৰে অঁ লাগে কি দিবি বিস্কুট দিবি ইমান দম দিছে চা লাগে বোলে জুনৰ বেচেৰা একদম জীৱনটো বৰবাদ হৈ গৈছে আজিৰ কাৰণে এনেকুৱা কষ্ট হয় আইজনী শুনছা নহয় আৰু ভাল লাগে আৰু ফাইনেলি গাইজ মই এতিয়া ঘৰলৈ আহি পালোঁগৈ আৰু আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই ভাল লাগে তেন্তে প্লিজ লাইক কৰি দিব শ্বেয়াৰ কৰি দিব আৰু কাষতে থকা বেল আইকনটো দবাবলৈ নাপাহৰিব যাতে মই ভিডিঅ' আপলোড দিয়াৰ লগে লগে আপোনালোকে পায় আৰু যোনে মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু মোৰ ফেচবুক পেজটো ফ'ল' কৰিবলৈ নাপাহৰিব আৰু আজিলৈ ভিডিঅ'টো ইমানখিনিতে সমাপ্ত কৰিছোঁ চ' বাই বাই লাভ ইউ আকৌ নেক্সট এটা ভিডিঅ'ত লগ পামগৈ চ' বাই বাই